হাই বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই মানস ব্লগলৈ স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। বলকচোন আমি এতিয়া আজি যিহেতুকে গণেশ পূজা, আমি গণেশ পূজাৰ কিছুমান বস্তু চাওঁ। জীৱনত চবতকৈ ফাৰ্ষ্ট পূজাটোৱেই হৈছে গণেশ পূজা। বলক আমি এতিয়া গণেশ পূজা চাব যাম। বলক মোৰ লগত আপোনালোকো বলক। এইটো আমাৰ নলবাৰীৰ হৰি মন্দিৰ, ইয়াতে ৰাগ হয়। এইফালে আপোনাৰ এখন ব্ৰিজ এখন বনাই আছে। এইবাৰ ব্ৰিজখন কমপ্লিট হোৱা নাই বাৰু, কমপ্লিট হ'ব। এতিয়া আমি যাই আছোঁ গণেশ মন্দিৰত। তাতে গণেশ পূজাত অলপমান চাওঁ আৰু গণেশ পূজা যিটোকে প্ৰথম পূজা, লকডাউনৰ পৰা প্ৰথম বা এনেও প্ৰথম গণেশ পূজা হয়। সেইকাৰণে গণেশ মন্দিৰ যাই আছোঁ। বলক মোৰ লগত একেলগে আপোনালোকো বলক। ইয়াতে এতিয়া মানুহ যথেষ্ট ভিৰ দেখা পোৱা গৈছে। আমি এতিয়া ভিতৰলৈ সোমাই যাম। চাওক আপোনালোকৰ মোৰ লগত একেলগে ভিতৰলৈ যাওঁ বলক। ইয়াৰ পৰাই মানুহ পূৰা ভিৰ, একদম পূৰা চাই লওক ধুনীয়াকৈ চাকি দিয়া জায়গাৰ ঠাই পৰ্যন্ত আপোনালোকক মই বঢ়িয়াকৈ দেখি আছোঁ। ইয়াৰ পৰা শাৰী পতা গৈছে। এই একদম ভিতৰত চাকি দিয়াৰ কাৰণে যাত্ৰী, বহুত যাত্ৰী দেখিছেনে। পূৰা একদম আমাৰ হাইৱেৰ ওচৰতে হয় এই গণেশ মন্দিৰটো। পূৰা যিটোকে ফুল যাত্ৰী। এতিয়া ইয়াত আপোনালোকৰ ভিৰ দেখা পোৱা গৈছে বহুখিনি। ইয়াত মানে কি চাকি বন্তি জ্বলাই, এইবিলাক ইয়াত বন্তি জ্বলাই আছে। আপোনালোকে নিশ্চয় ভালদৰে চাইছে বা দেখি গৈছে। কিন্তু কিবা এটা ভাল লগা পৰিৱেশ দেখা পোৱা গৈছে। যিটোকে লকডাউন আছিল, লকডাউনৰ পিছত ফাৰ্ষ্ট পূজা। ইমান দিন আমিতো একো পূজা পাতল সেনেকৈ চাব পৰা নাই। এতিয়া বহুখিনি যিটোকে ভাল লাগিছে মনটোত, বহুখিনি দেখা পোৱা গৈছে ইয়াত মানুহ বা আজি গণেশ পূজাৰ বহুখিনি মানুহে ইয়াতে গণেশ মন্দিৰত আহি মানে কি ধৰ্মৰ কাৰণে গোটেই মানুহখিনি আহিছে। মানে কি খবৰ মানে কি আৰু ভাষা নাই, বহুত বেছি মানুহ আছে। আপোনালোকক বেক কেমেৰা কৰি গোটেই যাত্ৰীখিনি দেখি আছোঁ। যিটোকে ইয়াতে আৰু কৈ থাকিবৰ মানে কি সেই নাই, বহুত মানুহ মানে কি মই এতিয়া দেখি আছোঁ। নাপালো বাট বিচাৰি। ৰৈয়াছো শুনাবলে ভাল পাওঁ। পূজা চাই আহিলোঁ, আহি কিনে এতিয়া আমি
একদম মানে কি ঘৰত যাম, ঘৰত যোৱাৰ আগতে মানে কি যাই থাকোঁ ঘৰত, এতিয়া যিটোকে গণেশ পূজাত বেছি কথা ক'ব লগা নাইও, যিটোকে চবে ধৰ্মৰ জেগাত আছে আৰু মানুহ বহুত অভাৰ মানুহ, তাৰমানে তাতে আপুনি থিয়া দিলি এনাই লৈ গুচি যাব, তাতে আৰু নিজে খোজ কাঢ়িব কোনো প্ৰয়োজনেই নাই। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। অ'কে, বাই বাই।